Hello friends, welcome to my YouTube channel Manjip Entertainment Zone. আজি মই আপোনালোকৰ আগত এটা ৰেচিপি বনাই দেখুৱাম। সেইটো হৈছে সুজিৰ বৰফি। যিটো ৰেচিপি আপোনালোকে অতি সহজতে আৰু কম খৰচতে বনাব পাৰিব ঘৰতে নিশ্চয়। তাৰ বাবে আপোনালোকে যিখিনি সামগ্ৰী লাগিব সেইখিনি মই কৈ দিছো। আপোনালোকে প্ৰথমতে সুজি অলপ ল'ব। মই এক পোৱা সুজি বনাইছো। 4-5 জন মানুহে নিশ্চয় খাব পাৰিব। আৰু লগত মই চেনি অলপ লৈছো আৰু ৰিফাইন অইল আৰু 2 খিলা বা 3 খিলা তেজপাত দিব। প্ৰথমতে মই কৰিছো কেৰাহীটো গৰম কৰি লৈছো। তাতে মই ৰিফাইন তেল ইতিমধ্যে মানে দি দিছো। তেল গৰম হোৱা তেতিয়া 2 খিলা তেজপাত মই তাতে দি দিছো। এতিয়া মই যিখিনি সুজি লৈছিলো সুজিখিনি গুটিখিনি ঢালি দি এতিয়া অলপ লাহে লাহে লৰাব। সুজিখিনি লৰাওতে আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে গেছটো অলপ মানে যেটো গেছৰ ফ্লেমটো এটো কম জুইত ৰাখিব। লাহে লাহে লৰাই থাকিব অলপ লৰাই যেতিয়া অলপ ৰঙচুৱা হ'ব তেতিয়া আপোনালোকে চেনিটো এড কৰি দিব। যাৰ যেনেকুৱা মানে মিঠা ভাল লাগে, কিছুমানে মিঠা বেছি ভাল পায়, তেওঁলোকে অলপ চেনি দি দিব। মই অলপ মানে নিমখটো বেছি প্ৰিফাৰ কৰো, সো চেনিৰ লগতে অকমান নিমখ দি দিছো। আপোনালোকে ইতিমধ্যে দেখা পাইছে সুজিখিনি ইতিমধ্যে ৰঙচুৱা হৈ পৰিছে। সো মই অলপ সিজিবৰ কাৰণে অলপ পানী ঢালি দিছো। বেছিকৈ পানী কিমান কণ ঢালিছো, খুব বেছি 1 কাপ দি দিলেই হ'ল। এটা আপোনালোকৰ সুজিখিনিৰ ওপৰত নিৰ্ভৰ কৰিব, সুজিৰ পৰিমাণটোৰ ওপৰত। যেহেতু মই এপোৱামান সুজি বনাইছো, সো মই 1 কাপ দি দিছো। লৰাই ইতিমধ্যে সুজি ৰেডি হৈ গ'ল। আপোনালোকে দেখিলেই 5 মিনিটত মই সুজি বনাই দিলো। 5 মিনিটটো লগা নাই হে। এতিয়া মই সুজি বৰফিৰ যেটো শেপ দিবলৈ প্ৰথমতে মই ধুনিয়াকৈ যিখন আমাৰ ষ্টিলৰ কাঁহী আছে তাতে মই সুজিখিনি হেতাৰে এনেকৈ গোল কৰি লৈছো। তা সাৰ্কেল টাইপ কৰি লৈছো। তাতে মই হেতাৰে হেচি দি এটা গোল বনাই দিছো। ধুনিয়াকৈ সুজিখিনি গোল হৈ গৈছে। অলপ আঠা টাইপ মানে হৈ গৈছে আৰু পানীটো দিয়া কাৰণে হেতু হৈছে, নহলে অলপ ফৰফৰিয়া হৈ থাকে। আৰু ইতিমধ্যে গোল হৈ গ'ল। এতিয়া মই কি কৰিম, অকমান ৰিফাইন অইল মই যিখন চুৰিৰে মই বৰফিটো শেপ দিম সেইটোত মই অলপ ৰিফাইনেৰে চুৰিখনত লগাই লৈছো, যাতে সুজিখিনি কাটোতে লাগি নধৰে, তেতিয়া মানে ধুনিয়াকৈ কাট খাই যায়। সো এতিয়া মই সুজিখিনি ধুনিয়াকৈ শেপ দিবলৈ ট্ৰাই কৰিছো। কিছুমানে বাদাম বা তেনেকুৱা বহুত বস্তু দি দিয়ে সামগ্ৰী, এটা অলপ খৰচিও হয় আৰু ঘৰতে সহজতে কিছুমানৰ ঘৰত থাকে, কিছুমানৰ ঘৰত এইবিলাক বাদাম চাদাম ইমান নাথাকে। সো অতি সহজতে অতি কম খৰচতে যদি বনাব বিচাৰে, সো ইভিনিং চাহৰ লগত মই গাখীৰ চাহৰ লগত খালো বৰফি কেইটা। দেখিছেই শেপটো কেনেকুৱা হৈছে, এইটো আপোনালোকে কমেন্ট বক্সত জনাব। জল্দি বনাইছো, সো অকমান কাটাত অলপ ইফাল সিফাল আছে, তথাপিও ধুনিয়া দেখিছে বুলি মই ভাবিছো মোৰ মতে। নাও সুজি বৰফি ৰেডি। এতিয়া মই ষ্টুডেন্ট গিটা, মোৰ যিগিটা ষ্টুডেন্ট টিউচনৰ কাৰণে আহে তাহাঁতক ধুনিয়াকৈ পৰিবেশন কৰিলো চাহৰ লগত। আপোনালোকে এইটো ঘৰত ট্ৰাই কৰিব আৰু ঘৰৰ মানুহক দিলে বা আলহী যদি আহে অতি সহজতে, স্পেশালি টাইমটো ধুনিয়াকৈ